বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ মহাপ্ৰয়াণত শোক প্ৰকাশ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া লোক সংস্কৃতিৰ গৱেষক শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপ্ত সকলোৰে শ্ৰদ্ধাৰ বশিষ্ঠ দেৱশৰ্মাৰ বিয়োগত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা বুবুমণি গোস্বামী, অধ্যক্ষ আদিত্য লহকৰ, কাৰ্যকৰী অধ্যক্ষ কেশৱ চন্দ্ৰ চহৰীয়া আৰু সচিব প্ৰধান লক্ষীপ্ৰসাদ ডেকাই গভীৰ শোক প্ৰকাশ কৰি শোকবাৰ্তাত কয়, বৈষ্ণৱ পণ্ডিত, সত্ৰীয়া, কৃষ্টি সংস্কৃতিৰ নিৰলস সাধক পৰম পূজনীয় বশিষ্ঠ দেৱশৰ্মাৰ মহাপ্ৰয়াণে ৰাজ্যবাসীৰ লগতে মানৱ অধিকাৰ সংগ্ৰাম সমিতিকো মৰ্মাহত কৰি তুলিছে। শ্ৰদ্ধাৰ বুঢ়া সত্ৰীয়াগৰাকীৰ বৈকুণ্ঠ গমন জাতীয় জীৱনৰ এক অপূৰণীয় ক্ষতি। আধ্যাত্মিক চিন্তা চৰ্চা আৰু সুগভীৰ চেতনাক সমল হিচাপে লৈ তেওঁৰ জীৱনজোৰা সাধনাৰে অসমৰ অসমীয়া জনগণক উদ্বুদ্ধ কৰিছে। বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি পৰম পিতা ভগৱানৰ ওচৰত সেৱা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।